Hi guys, welcome back to my YouTube channel. Aru aji moi mane Jento aru moi mane aisu West Karbi Along. So West Karbi Along mane West Karbi Along to border pora maximum 17 kilometer 17 kilometer no 14 kilometer man road mane aisu. So আপোনালোকে চাই থাকিব আৰু এতিয়া আমি আছো মানে কুপলি যত নেকি কুপলি দলং আছে। So তাত Kopili দলঙত আছো। সো আৰু এটোৱে হল কুপলি মানে কপিলি, এটো হল কপিলি আৰু এইফালে হল কুপলি। সো বহুত বতাহি আছে মানে বহুত ভাল লাগিছে। সো আজি আমি মানে হুজেত আইছিলো, হুজেৰ পৰা মানে খেৰণি বুলি কোৱা মানে ঠাইত আমাৰ ককা আইতা আজি চাব আহিছো। তো এতিয়া ঘৰলৈ উভতি যোৱা সময় maximum 38 kilometer man of 40 kilometer man aru ghor mane oita sare 3 man hol na 3 man hol aru eta ami asu kupuli etu hol kupuli mane river etu goi kene apla kampur sampur eneka join hakena ke brahmaputra try koi aru etu বহুত পুৰণি দলং হয় মনাসিং হৈ গল মানে maximum to 19 কিমান বা 50 60 নেকি দলঙৰ ফটো ডেড উপুলিলে হলিও চলি আছে। তো গাইস আপোনালোকে চাই থাকিব আৰু এইটো হল আপোনালোকক অলৰেডি দেখুৱা হল আৰু ভিডিওটো ভাল লাগিলে শেয়াৰ লাইক সাবস্ক্ৰাইব কৰিব, বেয়া লাগিলেও আৰু লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সো অলৰেডি দেখা হৈ গলে এইটো হল কুপলি আৰু আমি এতিয়া ৱেষ্ট কাৰ্বি আংলঙত আছো মানে এইটো হল কুপলি ৰিভাৰ। সো ভিডিওটো চাই থাকক, আমি এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিওটো চাই থাকিব। আৰু গাইস আমি এইফালে দি যাম কাৰণ অথনি আহাৰ ৰাস্তাটো বহুত ধূলি আছিল, এই কাৰণে আমি এতিয়া এইটো ৰাস্তা দি যাম। তাৰপিছত এইটো অথনি তাৰমানে ধূলি হোৱা ৰাস্তা অলপ পাই যাব। চ' আপোনালোকে চাই থাকিব আৰু এইটো হ'ল কি পূজা দিয়া নেকি। চ' গাইজ চাই থাকিব। আমি এতিয়া যাম অথনিৰ ধূলি উৰি থকা ৰাস্তাটো, কাৰণ আগত মানে ৰাস্তা বহুত বেয়া। চ' এইবিলাক হ'ল নেপালী মানুহ, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে ইয়াত। নেপালী আছে আৰু কাৰ্বি আছে, বিহাৰী আছে, চব। চ' গাইজ এতিয়া লংকা পামহি, মানে লংকা পাবহি অলপ মানে বাকী 1 কিলোমিটাৰ মান আছে। লংকা পালে মানে এইফালে পুৰা ফ'ৰ লাইন আৰু বাহ মানে So guys, আহি মানে লংকা টাউন পাবহি। বহুত ধূলি ৰাস্তাকেইটা, মেক্সিমাম আৰু 1 কিলোমিটাৰ মান আছে। চ' পাবহি 1 কিলোমিটাৰ মানে হাফ কিলোমিটাৰ আছে। আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া হ'ল টমটম বেটাৰী গাড়ী, মানে বহুত পইচা কমাব পাৰে ইয়াৰ লগত, কাৰণ তাৰ তেল চেল খৰচা নাই। ত' গাইজ এতিয়া আপোনালোকক দেখুৱাম যে লংকা টাউন আমাৰ হুজে ডিষ্ট্ৰিক্টত আছে এইটো লংকা টাউনটো। আৰু মানে কি ক'ম, এইটো লংকা টাউন মানে আপোনালোকক দেখুৱাম। চ' গাড়ীৰ ওপৰতহে, কিন্তু নামি কিনে
বাইকৰ বেচা জেগাত শ্ব'ৰুম। চ' আপোনালোকে আহিব পাৰে আৰু কি ক'ম কিনিব পাৰে আৰু বাইক। আৰু এইবিলাক হ'ল ৰাস্তা মানে টাউন যে ৰাস্তা এৰিব নোখোজে। বহুত বিভিন্ন ধৰণৰ গাড়ী আছে মানে কি ক'ম আৰু এতিয়া গাইছ আমি পাচলি বজাৰ দি নাযাওঁ, মেইন ৰোড হৈ যাম। কিয়বা পাচলি বজাৰ দি বহুত ভিৰ হয়। চ' মেইন ৰোড ফালেও ভিৰ হয়, তথাপি মেইন ৰোড দিগি যাম। আপোনালোকে চাই থাকিব, এইটো হ'ল মেইন ৰোড মানে লংকা টাউনৰ মেইন ৰোড। বহুত গাড়ী ভিৰ হয়।
সেইকাৰণে এইটো ব্ৰিজটো বনোৱা হৈছে মানে অভাৰ ব্ৰিজ তো এইটো হোৱা নাই 6 মাহমান হৈছে আৰু এতিয়া বনাই আছে তাৰ ওপৰেদি মানে গাড়ী চাৰি চলিব আমি মানে ওপৰেদি যাম আমি তো তলেদি মানে ট্ৰেইন মানে ৰেল গাড়ী যাব আৰু এইবিলাক বনাই আছে এতিয়া আৰু ধূলি বহুত ধূলি পাৰ হৈ যাব নোৱাৰে তথাপি পাৰ হৈ যাব আৰু এইফালে আছে টমটম আৰে টমটম ভাই পাৰ হ'ব নিদিয়ে কিন্তু এইকেইটা গাইস এতিয়া আহি পালোহি একদম মানে ৰেল মানে যাবহি তো গেট বন্ধ কৰিলে এই ডাম্পাৰটো মানে ফচি গ'ল নেকি তো এতিয়া আমি ইয়াতে গাড়ীটো ৰখিব লাগিব কাৰণ ৰেল আহিব হৈছে লংকা আহি পালোঁ আৰু এতিয়া মানে ট্ৰেইন আহিবৰ কাৰণে ৰেল আহিবৰ কাৰণে তাৰমানে গেটটো বন্ধ কৰিলে তো আমি ইয়াতে থাকিম অলপ পিছত আপোনালোকক দেখাই আছোঁ চ' গাড়ী এতিয়া ট্ৰেফিক জাম হৈ আছে আমি 4-way পালোঁ আমাৰ যাত্ৰীটো ইমানতে মানে সমাপ্ত কৰিম ভিডিঅ'টো আৰু পিছত নেদেখোঁ আৰু মানে চ' ইমানতে আৰু ভাল লাগিলে ছাবস্ক্ৰাইব এণ্ড লাইক শ্বেয়াৰ কমেণ্ট এইবিলাক কৰিব বাই গাইজ